ফ্ৰাই কৰি দিলোঁ। এয়া এফালে আকৌ মই কচু যে আনিছিলোঁ বাৰীৰ পৰা, এই কচু ডাঙৰ ডাঙৰ টুকুৰা কৰি ধুই ইয়াতে মই বইল কৰি ল'লোঁ। লগতে বিলাহীও দি দিছোঁ। বিলাহী ইয়াতে নিদি আপোনালোকে কাটি টুকুৰা কৰিও ভাজি ল'ব পাৰিব। মই বাৰু দেখাম। এয়া মাছ মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই তেলত এয়া পাঁচফোৰণ দি ল'লোঁ। এই সিজাই থোৱা বিলাহীকেইটা আগতে মই ইয়াত তেলত ভাজি ল'ম। বিলাহীকেইটাও গোটাকেই দি সিজাই ল'লোঁ। তেতিয়া কচুটো সিজিবলৈ দিগদাৰ নহয়, নহ'লে ফালি দিলে আকৌ টেঙাটো পালে কচুটো নিসিজিবও পাৰে। মই কুকাৰত গোটাকেই দি সিজাই ল'লোঁ। এয়া চাওকচোন, কচু ইমান ধুনীয়া সিজিছে। বা আজি ঘৰৰ কচুৰে সৈতে তৰকাৰী কথাই বেলেগ হ'ব আৰু। ইয়াতে এতিয়া হালধি দি দিম। মই সিজাওঁতে নিদিওঁ আৰু, সিজাওঁতে নিমখ দি ল'লোঁ। লয়া তেলত ভাজি ল'লোঁ। বিলাহীখিনি 1 মিনিট 1.5 মিনিট 2 মিনিটো লাগে কেতিয়াবা। এই তেলটো এৰালৈকে চাব আপোনালোকে। তেলটো যেতিয়া এৰি দিব তেতিয়া ইয়াতে এতিয়া তেল এৰিছেই চাওকচোন। এতিয়া মই আধা কচুহে দিম, কাৰণ কচুখিনি বৰ সোনকালে পটককৈ সিজি গ'ল। আধা কচু এতিয়া মই দি ল'লোঁ। তেতিয়াহে খাওঁতে ইয়াতে থাকিলে মই গোটা কচু খাবলৈ খাব সকলোৱে। এয়া এনেকৈ চাওকচোন ভাজি ল'লোঁ। আকৌ এইখিনি দি 2 মিনিট ভাজি লোৱাৰ পিছত এতিয়া সম্পূৰ্ণৰূপে এই পানীখিনিৰ সৈতে কচুখিনি দি দিলোঁ। ইয়াত তৰকাৰী লাহেকৈ গৰম হৈ আহিল, উতলিছে। এতিয়া ইয়াতে মাছখিনি দি দিম। চাওকচোন, এয়া দি দিছোঁ। ধুনীয়াকৈ উতল আহিব। উতল অহাৰ পিছতে আৰু নমাই দিম। চাই থাককচোন কেনেকুৱা হয় ৰং বৰণ। আপোনালোকেও এনেকৈ খায়েই চাগে। এয়া মাছৰ তৰকাৰী পাক আহি গ'ল, হৈ গ'ল। নমাম এতিয়া। তাৰ আগতে ধনিয়া পাত এয়া এনেকৈ জুতি দিলোঁ। ধনিয়া পাত দি উতলোৱা তৰকাৰী নাই বাছ, এতিয়া হৈ গ'ল তৰকাৰী। এতিয়া মই পৰিৱেশন কৰিবৰ কাৰণে সজাম।